Hello friends, welcome to my YouTube channel. বহুত দিনৰ মূৰত আচলতে আজি ভিডিঅ' আগবঢ়াম। এয়া যিবিলাক দেখা পাই আছে আপোনালোক এইবিলাক বহুত আগৰে ভিডিঅ' মই ইয়াতে এড কৰি দিছোঁ ধুনীয়া সিনেৰীৰ কাৰণে। আমি ফুৰিব গৈছিলোঁ ওদালগুৰিৰ ইকো ৰিজৰ্টত, তাৰে ভিডিঅ' হয় এয়া। ঠিক আছে তেতিয়াহ'লে আজিৰ ভিডিঅ' আৰম্ভ কৰোঁ। হেল্ল' এভৰিৱান, বহুত দিনৰ মূৰত ভ্লগ এটা আৰম্ভ কৰিব ওলাইছোঁ। এতিয়া ৰাতি 7টা বাজে আৰু মই পাকঘৰত আহিছোঁ কি বনাম বুলি। আজি এওঁলোকে ক'লে আজি বাহিৰতে জুই পোৱাই আছে, খিচিৰিকে খাম বুলি ক'লে বাহিৰতে বনাই। তো মই তাকে তৰকাৰী নিব আহিছোঁ। ফুগুনে নাই নেকি সেইটো আছে দেখোন নাই এয়া কি তৰকাৰী আছে চাওঁ ৰ'ব। বেঙেনা লাও দুটা, বন্ধাকবি এটা লৈছোঁ আৰু এয়া ফুলকবি এটা লৈছোঁ আৰু আলু দুটা লৈছোঁ। এয়া মই তৰকাৰী কাটি আছোঁ এতিয়া খিচিৰিৰ কাৰণে। ঠাণ্ডা বহুত পৰিছে সেইকাৰণে জুইৰ ওচৰৰ পৰা যাবই ইচ্ছা নাযায়। আমি ঘৰৰ চবেই মিলি প্ৰায়ে এনেকৈ বাহিৰতে জুইত বনাই খানা খাওঁ। এইখিনি আৰু খিচিৰি বহাইছে, ভালকৈ দেখা হোৱা নাই, এই ধোঁৱা হৈ আছে সেইকাৰণে। আৰু ৰাতি আৰু ইয়াৰে লাইটটো ইমান পোহৰ নাই সেইকাৰণে ক্লিয়াৰ হোৱা নাই। খিচিৰি হ'ল আৰু এতিয়া ইয়াত চিকেন বনাই আছে। চিকেন ফ্ৰাই আৰু খিচিৰি হ'ব আৰু মাহঁতৰ বেলেগ আছে। আমাৰ এখেতে আচলতে ৰন্ধা বঢ়া কৰি খুবেই ভাল পায়, এনেদৰে মাজে মাজে মোক সহায় কৰি দিয়ে ৰান্ধি। আৰু ইফালে গান বজাই থৈছে আৰু বায়েক ভায়েকে মিলি পূৰা নাচি আছে। গানটো মিউট কৰি দিছোঁ, বৰ মৰম লাগে ইহঁতে নাচিলে। এইফালে মই এতিয়া চালাড ৰেডি কৰোঁ। কেঁচা চালাড থাকিলে ভাল লাগে। কালি ৰাতি খানা খালোঁ আৰু 11টামান বাজিলে আৰু ভিডিঅ' নকৰিলোঁ। আজি মৰ্ণিং হয়, গোটেই কুঁৱলী পৰি আছে আৰু মই পিছফালে আহিছিলোঁ। এয়া আমাৰ শাক পাচলিৰ খেতি বাতি মায়ে দেউতাই কৰা। এয়া জলকীয়া আৰু বহুত ভেৰাইটিজ শাক আছে ইয়াতে। লাই, পালেং, মূলা বহুত আছে। পিছফালে আহি ভাল লাগে। আৰু এয়া এয়া বোলে সি দেৱালী লাইট জ্বলাইছে। আমি চবে আচৰিত দেখা পাই ইমান ধুনীয়াকৈ সজাই লৈছে সি গ্ৰিলত। এইবিলাক সি চব নিজে কৰিছে আৰু এইবাৰ দেৱালীত দেখা পাইছে যে লাইট লগোৱা, সিও এনেকৈ দেৱালী লাইট লগোৱা বুলি খেলি আছে এতিয়া। কাপোৰ কেইটামান গিফ্ট পালোঁ এখেতৰ পৰা নিউ ইয়াৰ বুলি, তাকে ভাবিলোঁ আপোনালোককো দেখাওঁ। এয়া জেকেট এটা ল'লোঁ
এইটো পিচ কালাৰ হয় কিন্তু ৰুমৰ ভিতৰত কালাৰটো অকণমান বেলেগ বেলেগ লাগিছে পিচ কালাৰ হয় আৰু মোজা দুযোৰ লৈছোঁ আৰু এইটো কেঁচা পাটৰ চাদৰ হয় কেনেকুৱা লাগিছে জনাব দেই সবৰ কাৰণে নিউ ইয়াৰ বুলি কাপোৰ আনা হৈছে কিন্তু মই মোৰখিনিয়ে দেখাইছোঁ হাই কৈ দিয়া হাই তোমাৰ নামটো কি হয় নেকি তুমি পিকনিক খাব যাবনে নাই যাবানে নাই যাবা ক'ত যাবা অঁ আৰু কি খাবা চিকেনো খাবা আৰু কি খাবা কোৱাচোন এইজোপা কালি আমি নাৰ্চাৰীত গৈছিলোঁ আৰু বহুত কেইজোপা ফুল আনিলোঁ ফুল আৰু এনেই ফুল নুফুলা গছ ইনডোৰ প্লাণ্ট বহুত আনিলোঁ আৰু এয়া বাহিৰতো আছে কেইজোপা আনি থোৱা আৰু অলৰেডি মায়ে বহুত কেইজোপা ৰুলে টাবত এইটো কেইদিনমান আগৰ ভিডিঅ' হয় ভাল লাগিল কাৰণে এড কৰি দিলোঁ ঠিক আছে তেতিয়াহ'লে আজিলৈ আহিছোঁ আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে ভাল লাগিলে লাইক কমেণ্ট কৰি দিব